মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আৰু আমি খুব লাকি বুলি অনুভৱ কৰিছোঁ বা আমি ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আহি আছে BTC বাকী ৰাইজৰ কাৰণে কিবা ভাল এটা নিশ্চয় উপকাৰ দি যাব সেইটো আমি আশাবাদী চন্দন আহে নাহে সেইটো মোৰ কথা নহয় সেইটো পিছত হ'ব আৰু বেলেগ কথা একো নাই মুঠতে আমাৰ ৰেলী চলি আছে ৰেলীটো খুব ছাকচেছ হৈ আছে সিহঁতক যিখিনি আঁচনি দিয়া হৈছে দেখা গৈছে এটা পৰিয়ালতে 4জন 5জনকৈ পাইছে বিষয়টো কেনেদৰে লৈছে আপোনালোকে কোনটো আঁচনি যিটো 5 লাখ 2 লাখ প্ৰমোদ বড়ো ইউপিপিএল দল শেষ হৈ যাব ইউপিপিএল দল শেষ নহয় হয় নহয় সেইটো ইউপিপিএলহে জানে আমি বেলেগ দলৰ প্ৰমোদ বড়োৰ লগত আলোচনা কৰিব লাগে বিজেপিৰ লগত আলোচনা কৰিব লাগে আলোচনা হ'ব নেকি ছাৰ ইউপিপিএল লগত আমাৰ লগত কি আলোচনা হ'ব আমাৰতো হ'ল যিহেতু NDAত আছে আমি এতিয়া NDAত ফৰ্মেলি আমাক অন্তৰ্ভুক্ত কৰি লৈছে সেই হিচাপত NDA নেতৃত্ব লয় বিজেপিয়ে UPA নেতৃত্ব লয় কংগ্ৰেছে তো আমি BPF হিচাপে বিজেপিৰ লগত NDA হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় সেইটো পিছৰ কথা অহাকাল মুঠতে আপোনালোকে 9 তাৰিখ মাৰ্চ 9 তাৰিখত আমাৰ PMB মিটিং আছে মচলপুৰত সেই কথাবিলাক গোটেই আলোচনা হ'ব তেতিয়া ফাইনেল ৰিজাল্ট আপোনালোকে পাব লাগিব হেলিকপ্টাৰ একটা কি 11টা 126টা NDA হিচাপে 126টা প্ৰমোদ বড়োৱে আপোনাৰ সমালোচনা কৰিছে যে আপোনাৰ কোনো নীতি আদৰ্শ নাই আপুনি এনেই লম্ভজম্ভ কৰি থাকে কথাটো সঁচা নেকি তেওঁ মানে প্ৰমোদ বড়োৰ কথা একো নকওঁ মই ৰাইজে কৈ থাকিব এতিয়া দল আছে UPPL হিচাপে দলৰ প্ৰেচিডেণ্ট হয় সি নিজে MCLA হৈ আছে এতিয়া সি নিজে ৰাজ্যসভাৰ MP হ'বলৈ গৈ আছে বা হৈছে সি বেলেগক দিব পাৰিলে হয় কিয় দিয়া নাই এইবিলাক লিডাৰ হয় নেকি এইবিলাক লিডাৰ হয় এটা ছাৰ চৰ্চা চলিছে আপোনাৰ পত্নীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব এইটো সঁচা নেকি এইবিলাক কোনোবা মেডিয়া চেডিয়াই বাজাব পাৰে মোৰ প্ৰতি এনেকুৱা সন্দেহ কৰিব নালাগে মোৰ ৱাইফ এনেকুৱা ইলেকশ্যন নেখেলে আপোনালোকে কিমান বছৰ থাকিম বুলি কৈছে আৰু কিমান বছৰ থাকিব কমত 15 বছৰ আৰু ইয়াত বেছি হ'ব পাৰে কিন্তু মিনিমাম 15 বছৰটো BPF দলে BTC শাসন কৰিব প্ৰমোদ বড়ো কি হয় নহয় প্ৰমোদ বড়োক সুধিলে হয় আমাৰ মূল্য আছে 3জন MLA আছে আমাৰ